ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন শুভ হওক, মংগলময় হওক তাৰ কামনাৰে আৰম্ভণি কৰিছোঁ আজিৰ বিশেষ ৰাশিফল। যি ৰাশিফল সঁচাকৈ বিশেষ হ'বলৈ গৈ আছে, কাৰণ আমি জনাব বিচাৰিছোঁ 2024 বৰ্ষৰ সৰ্বতো প্ৰকাৰৰ সমৃদ্ধি, সৰ্বতো প্ৰকাৰৰ ভাগ্য তিনিটাকৈ বিশেষ ৰাশিৰ ওপৰত আহিছে গ্ৰহৰ পৰিৱৰ্তনৰ ফলত। গ্ৰহৰ পৰিৱৰ্তনৰ ফলত নতুন বছৰত ভাগ্য পৰিৱৰ্তন হ'ব তিনিটাকৈ বিশেষ ৰাশিৰ। কোৱা হৈছে যে এই তিনি বিশেষ ৰাশিৰ ধন টকা অৰ্থনৈতিক উন্নতিৰ দিশত সৰ্বতো প্ৰকাৰে আগত থাকিব বুলি কোৱা হৈছে, আৰু জ্যোতিষশাস্ত্ৰৰ মতামত অনুসৰি কোৱা হৈছে যে এই ৰাশিৰ বিশেষ যি আমি তিনি ৰাশিৰ কথা আলোচনা কৰিবলৈ গৈ আছো, এই তিনি ৰাশিৰ সৰ্বশ্ৰেষ্ঠ ভাগ্য ফল 2024 বৰ্ষত লাভ কৰিব পাৰিব। জ্যোতিষশাস্ত্ৰৰ গণনা অনুযায়ী সূৰ্য গ্ৰহৰ ৰাশি পৰিৱৰ্তন আৰু সূৰ্য গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ শুভ ফল এই সময়ত আহিব আৰু 12টা ৰাশিৰ ওপৰত প্ৰভাৱান্বিত কৰিব বিশেষে ৰাশিফলে। 2023 বৰ্ষৰ 26 ডিচেম্বৰত ধনু ৰাশিত প্ৰৱেশ কৰিব সূৰ্য গ্ৰহ, আৰু সূৰ্য গ্ৰহৰ এই পৰিৱৰ্তনে 2024 পৰ্যন্ত আপোনালোকৰ 2024 বৰ্ষ শুভ মংগলময় ফলাফল দিছে বা লৈ আহিছে। জ্যোতিষশাস্ত্ৰৰ মতে কোৱা হৈছে যে কিছু ৰাশিৰ বাবে এই সময় অত্যন্ত শুভ, সৰ্বাধিক শুভ, আৰু যি কেইটা ৰাশিৰ কথা আমি আপোনালোকক ক'বলৈ বিচাৰিছো, এই বিশেষ ৰাশিৰ বিষয়ে জনাৰ পূৰ্বে কিছু তথ্য আমাৰ চেনেলৰ বিষয়ে জনাব বিচাৰিছো। আমি KMS Astrology চেনেলটো আৰম্ভণি কৰিছিলো এটা বৰ্ষৰ পূৰ্বে, আৰু এটা বৰ্ষৰ সামৰণিত আমি আপোনালোকৰ ওচৰত ঠিক একে ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰি আহিছো। আমি ক'ব বিচৰা নাই যে ৰাতিৰ ভিতৰত কোন কৰৌৰপতি হৈ যাব, আমি ক'ব নোৱাৰো, কাৰণ জ্যোতিষশাস্ত্ৰত এনেধৰণৰ কোনো তথ্য নাই, বা আমি এতিয়ালৈকে যিখিনি জ্যোতিষশাস্ত্ৰৰ গ্ৰন্থ অধ্যয়ন কৰিছো, যিখিনি জ্ঞান এতিয়ালৈকে আছে, ৰাতিৰ ভিতৰত কৰৌৰপতি হ'ব পৰা কোনো ধৰণৰ সূত্ৰ কিন্তু জ্যোতিষশাস্ত্ৰত নাই। আমি দেখি আহিছো সামাজিক মাধ্যমত, ইউটিউবৰ জৰিয়তে বিভিন্ন ধৰণৰ ভিডিঅ' আহি থাকে, আৰু ৰাতিৰ ভিতৰত কৰৌৰপতি ভিডিঅ' যিবিলাক আপোনালোকে দেখিবলৈ পায়, সেই ভিডিঅ'সমূহত কিন্তু মিলিয়ন ভিউজ হৈ থাকে। ইয়াৰ অৰ্থ এইটো নহয় যে আমিও ৰাতিৰ ভিতৰতে আপোনালোকক কৰৌৰপতি বনাম বা কৰৌৰপতি হোৱাৰ কথা কৈ ভিউজৰ আশা কৰিম, সেয়া নহয়। KMS Astrologyৰ জৰিয়তে আপোনালোকে আপোনালোকৰ গ্ৰহ নক্ষত্ৰ বিষয়ে জানিব পাৰিব, জন্মকুণ্ডলীৰ বিষয়ে জানিব পাৰিব, আৰু আপোনালোকৰ জন্মকুণ্ডলী বনাই ল'ব পাৰিব, গ্ৰহৰ প্ৰতিকাৰ আপোনালোকে কৰি ল'ব পাৰিব পোনপটীয়াকৈ আমাৰ সৈতে কথা পাতি। ডেছক্ৰিপশ্যনত যোগাযোগৰ সবিশেষ দিয়া আছে, নিশ্চয় গৈ চাই ল'ব। প্ৰথম সৌভাগ্যৱান ৰাশি লৈ আহিছো। প্ৰথম সৌভাগ্যৱান ৰাশি হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ যি গ্ৰহৰ পৰিৱৰ্তন, এই গ্ৰহৰ পৰিৱৰ্তন কিন্তু 2024 বৰ্ষত শুভ মংগলময় ফলাফল খুব উন্নত হিচাপে বিবেচনা কৰা হৈছে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ফলাফল খুব উপকাৰী হ'ব 2024 বৰ্ষ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে। শুভ মংগলময় ফলাফল আপোনালোকৰ ডিচেম্বৰ মাহৰ পৰা 2023 বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা আহিব, আৰু ব্যৱসায়ত প্ৰচুৰ লাভ আপোনালোকৰ নিশ্চিতভাৱে আহিব। 2024 বৰ্ষত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মচাৰীসকলৰ বাবে পদোন্নতিৰ যোগ আছে। যিসকলে চাকৰি কৰি আছে ব্যক্তিগত বা চৰকাৰী প্ৰতিষ্ঠানত, ঠিক তেনেধৰণৰ ব্যক্তিসকলৰ বাবে শুভ যোগ আছে আৰু পদোন্নতিৰ যোগ নিশ্চিতভাৱে আহিব। যিসকলে কাম কৰিব বিচৰাসকলৰ বাবে বা কৰ্ম কৰিব বিচৰাসকলৰ বাবে, চাকৰি কৰিব বিচৰাসকলৰ বাবে
শুভ মংগলময় ফলাফল আছে প্ৰতিযোগিতামূলক পৰীক্ষাত আপোনালোকে ভাল ফলাফল কৰিব পৰাৰ সম্ভাৱনা কিন্তু দেখা গৈছে এই 2024 বৰ্ষত 2024 বৰ্ষত নতুন চাকৰি যদি আপোনালোকে বিচাৰে নিশ্চয়কৈ আপোনালোকে रोजगाৰৰ সূত্ৰ পাব কৰ্মৰ সূত্ৰ পাব বুলি কোৱা হৈছে বেসৰকাৰী চৰকাৰী বিভিন্ন ধৰণৰ প্ৰতিষ্ঠানত আপোনালোকৰ কৰ্মৰ যোগ দেখা গৈছে দ্বিতীয় সৌভাগ্যৱান ৰাশি লৈ আহিছো দ্বিতীয় সৌভাগ্যৱান ৰাশি হৈছে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ 2024 বৰ্ষত গ্ৰহৰ যি পৰিৱৰ্তন দেখা গৈছে এই গ্ৰহৰ পৰিৱৰ্তনৰ ফলত খুব শুভ অতিকে শুভ বুলি কোৱা হৈছে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ফলাফল সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ সময় অনুকূল হিচাপে প্ৰমাণিত হ'ব 2024 বৰ্ষ 2024 বৰ্ষত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ উন্নতি প্ৰচুৰ পৰিমাণে বৃদ্ধি পাব অৰ্থনৈতিকভাৱে আপোনালোকে টনকিয়াল হ'ব পাৰিব ৰাজনীতিৰ লগত যদি আপুনি জড়িত ৰাজনীতিত কিন্তু শুভ ফল আছে আপোনাৰ পছন্দৰ কৰ্ম এইখিনি সময়ত আপোনালোকে কৰিব পাৰিব মনোবাঞ্ছিত কৰ্ম আপোনালোকৰ সিদ্ধ হোৱাৰ সম্ভাৱনাও যথেষ্ট বৃদ্ধি পাইছে বুলি কোৱা হৈছে জ্যোতিষশাস্ত্ৰৰ গণনা অনুযায়ী কোৱা হৈছে যে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এই বছৰ অৰ্থনৈতিক উন্নতি আৰু সৰ্বতো প্ৰকাৰৰ সুবিধা আপোনালোকে পাব অৰ্থনৈতিক ক্ষেত্ৰত আপোনালোকৰ অগ্ৰগতি প্ৰচুৰ পৰিমাণে আহিব প্ৰেমিক প্ৰেমিকাসকল বিবাহৰ পাত্ৰ পাত্ৰীসকল তেওঁলোকৰ বাবেও শুভ ফল আছে বিবাহৰ যুগ প্ৰস্তুত হৈছে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ 2024 বৰ্ষ তৃতীয় সৌভাগ্যৱান ৰাশি হৈছে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ 2024 বৰ্ষ খুব শুভ আৰু মংগলময় ফলাফল হিচাপে বিবেচনা কৰা হৈছে 2024 বৰ্ষত মেষ ৰাশিৰ জাতক জাতিকাসকলে শুভ মংগলময় ফলাফল লাভ কৰিব পাৰিব বিভিন্ন ধৰণৰ গ্ৰহৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত আপোনালোকৰ বাবে শুভ মংগলময় ফলাফল হিচাপে প্ৰমাণিত হৈছে 2024 বৰ্ষ 2024 বৰ্ষত আপোনালোকে সৰ্বতো প্ৰকাৰৰ উন্নতি আহিব বুলি কোৱা হৈছে আৰু ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন আপোনালোকে লাভ কৰিব পাৰিব বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত শুভ ফল আছে আৰু পদোন্নতিৰ যুগ আছে কৰ্মচাৰীসকলৰ বাবে যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ গৈ আছে বিভিন্ন ধৰণৰ কাৰিকৰী বিভাগত পৰীক্ষা দিবলৈ গৈ আছে তেওঁলোকৰ বাবেও শুভ মংগলময় ফলাফল আছে ছাত্ৰ ছাত্ৰীসকলৰ বিষয়ে যদি ক'ব বিচৰা যায় ছাত্ৰ ছাত্ৰীসকলৰ শুভ মংগলময় ফলাফল বিদ্যা লাভৰ যুগ কিন্তু মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আছে বুলি কোৱা হৈছে জ্যোতিষশাস্ত্ৰৰ বিভিন্ন গণনা অনুযায়ী কোৱা হৈছে যে এই বিশেষ 2024 বৰ্ষত মেষ ৰাশিৰ জাতক জাতিকাসকলৰ সৰ্বতো প্ৰকাৰৰ ভাগ্যৰ উন্নতি নিশ্চিতভাৱে আহিব আপোনালোকৰ যদি কোনো ধৰণৰ ব্যক্তিগত সমস্যাৰ বাবে আমাৰ সৈতে যোগাযোগ কৰিব বিচাৰে যোগাযোগ কৰিব পাৰিব আমি আপোনালোকৰ প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰোঁ কমেন্টত আপোনালোকে লিখিব পাৰে আপোনালোকৰ প্ৰশ্ন আৰু আপোনালোকৰ যদি কোনো ধৰণৰ ব্যক্তিগত সমস্যা আছে নিম্নতম খৰচৰ বিনিময়ত আমাৰ সৈতে কথা পাতিব পাৰিব যোগাযোগ কৰিব পাৰিব কোন গ্ৰহৰ ৰত্ন ধাৰণ কৰিলে আপোনালোকৰ শুভ হ'ব ইয়াৰ বিষয়েও জানি ল'ব পাৰিব ধন্যবাদ জনাইছো কৃতজ্ঞতা জনাইছো প্ৰত্যেকগৰাকী শ্ৰোতা দৰ্শকৰ প্ৰত্যেকটো দিন শুভ মংগলময় হোৱাৰ কামনাৰে সামৰিছো বিশেষ ৰাশিফল ধন্যবাদ